ছবিৰ আঁৰত লুকাই আছে মোৰ হাঁহিতে হেৰাই যোৱা প্ৰহৰ জানো আকৌ আহে উভতি আবেগ মোৰ আজি ক'তনো হেৰা তুমি যদি পোৱা দিবাহি ঘূৰা মোৰ হিয়াৰ প্ৰতিটো এনাজৰি অনুৰাধা মোৰ তুমি মোৰ হিয়াৰ প্ৰতিটো এনাজৰি অনুৰাধা মোৰ তুমি ক কালি তই মোক কিয় মাতিছিলি? পাহৰিলি নি মই তোক কিয় মাতিছিলোঁ? নাই পাহৰা। তেন্তে মোক কিয় সুধিছ? নাজানো। বাদ দে এইবোৰ কথা। কালি যে মই তোক কৈছিলোঁ ল'ৰাটোৰ কথা, তাক কেনেকৈ প্ৰপ'জ কৰিব লাগে সেইটো শিকাই দে। আৰে মই এইবোৰ শিকাই চিকাই থাকিব নোৱাৰোঁ দেই। নহ'ব দেই, তই নিশিকালে মোক কোনে শিকাই দিব? জাকক কৈ থাক, মোক নকবি। ৰচোন, তোক মই অথনিৰে পৰা মন কৰি আহিছোঁ। তই মোৰ লগত আগৰ দৰে কথা পতা নাই যে, কি হৈছে তোৰ? দিছোঁ দে, ল'ৰাটোৰ কথা কোৱা বাবে জ্বলিছ চাগে। তেনেকুৱা একো নহয়। তেনেহ'লে কি হয়? তেনেহ'লে ক আকৌ। মানে আৰে ক আকৌ। মানে মই তোক ভাল পাওঁ। কি? আমি সৰুৰ পৰা আছোঁ যদিও আমাক কোনো ভাল পোৱা জগা নাছিল, কিন্তু হঠাতে তোক ভাল পাই পেলালোঁ। আমি যেনেকৈ দুয়ো মনৰ কথা শ্বেয়াৰ কৰোঁ, ঘূৰি ফুৰি থাকোঁ, সেয়া যেন প্ৰেমলৈ পৰিণত হৈছে। বুজাব নোৱাৰোঁ কিমান ভাল পাওঁ তোক, সাহসো নহয় তোক মনৰ কথা ক'বলৈ। কি বুলি ক'ম তোক ভাল পাওঁ বুলি, তই কচোন। হ'ব, বুজি পাইছোঁ দে। তই মোক আগতে কিয় কোৱা নাছিলি? আমাৰ বন্ধুত্ব ভাগি যাব বুলি। বাৰু একো নাই দে। প্ৰেম আনৰ দ্বাৰা কাঢ়ি অনা বস্তু নহয়, হ'ব লগা থাকিলে এনেও হ'ব। কি কৈছ তই? অঁ, মই ঠিকেই কৈছোঁ। ভগৱানে যাক যেনেকৈ দিছে তেনেকৈয়ে হ'ব। তই মোৰ ভাগ্যত নাই, সেয়া হ'ল ভাগ্য, আৰু মই তোৰ ভাগ্যত নাই, সেয়া হ'ল দুৰ্ভাগ্য। একো নাই দে, তই তেওঁৰ লগত সুখী হ। আৰু যে তই যে কৈছিল ল'ৰাটো, তই মোক চিনাকি কৰিব নালাগে, মই তাক চিনি পাওঁ। কিন্তু কেনেকৈ চিনি পাওঁ? সেইদিনা মই তোক দেখিছিলোঁ। ধেত, সি মোৰ লগৰ ল'ৰাহে আছিল। বহুদিনৰ মূৰত লগ পাইছিলোঁ কাৰণে কথা পাতি আছিলোঁ। কি? তেন্তে তই কৈ থকা ল'ৰাটো কোন? পাগল, তই অ'। কি? মই? আৰু সেইদিনা মন্দিৰ যোৱাৰ কাৰণ কি জান? কি? যাতে মই তোৰ পৰা হেৰাই নাযাওঁ, আৰু ময়ো তোক ভাল পাওঁ ঠিক তোৰ দৰে। আৰু সেইদিনা ইম্পৰ্টেণ্ট কথাটো ক'বলৈকে মাতিছিলোঁ, আৰু বহুত কথা। এতিয়া বাৰু তই মোক হৃদয়ৰ কোণত ৰাখিবিনে? কিয় নাৰাখিম অনুৰাধা, তই মোৰ সকলো। ভাবাতো নাছিলো হ'বই দেখুৱা, আঁতৰি আঁতৰি থাকিব নোৱাৰা। চাইৰ দুচকুলে কথা হওক, চাৰি চকুৰ দুটি মনৰ তোৰ। একেলগে থাকিম, একেলগে হাঁহিম,
অ' ককাইদেউ আছেনে? অঁ আপোনালোক আহকচোন বহিব ইয়াতে কিবা কথা আছিল নি বাৰু আপোনাৰ ওচৰলৈ মানে এটা কথা ক'বৰ কাৰণে আহিছিলোঁ। অঁ কি কথা বাৰু আপোনাৰ ছোৱালী কি কৰিছে? এইখন চাওকচোন। অঁ কি দেখিছোঁ বাৰু আপোনালোক এতিয়া যাওকচোন মই যি কৰিব লাগে কৰিম ঠিক আছে যি কৰে সোনকালে কৰক আপোনাৰ ছোৱালী কি হ'ব ঠিক নাই ককাইদেউ আপুনি বহক ব'লা ব'লা যাওঁ এতিয়া আমি নহ'লে দেৰি হ'ব। ধনী ঘৰৰ মানুহে দুখীয়া ল'ৰাক কিয় ছোৱালী দিব বাৰু? ভালেই হ'ব ভালেই হ'ব ঐ ক'ত যাৱ তই নহয় মানে দেউতা চুপ একেবাৰে চুপ আজিৰ পৰা তই ক'তো যাব নোৱাৰিবি তোৰ পৰা মই আজি সকলোৰে আগত লাজ পাবলগীয়া হৈছে কিন্তু দেউতা কোনো কিন্তু নাই তোৰ আৰু প্ৰিয়মৰ লগত কি সম্পৰ্ক আছে মই আজি সকলোখিনি গম পাইছোঁ নহয় মানে দেউতা আজিৰ পৰা যদি তোৰ লগত তাক দেখোঁ কিন্তু কথা বেয়া হ'ব এতিয়া যা ভিতৰত কি হ'ব এতিয়া তালৈকে কল এটা কৰোঁ হেল্ল' হেল্ল' ক'ত আছ তই ঘৰতে আছোঁ কচোন ডাঙৰ কথা এটা হ'ল তই মোক এতিয়াই পলুৱাই নিব লাগে কি কিন্তু কথাটো ক সেইবোৰ বহুত কথা তই মোক এতিয়াই পলুৱাই নাই নহ'লে তই মোক কেতিয়াও দেখা নাপাবি পাছত যি হয় দেখা যাব কিন্তু কথাটো ক চব কথা ক'ম মই তোক তই মোক আগতে লৈ যাহি বাৰু ৰ মই গৈ আছোঁ তই মোক লৈ যাহি ঠিক আছে তই ওলাই আহ, মই গৈ আছোঁ
ৰ এই অনুৰাধা এই অনুৰাধা উঠ অনুৰাধা এই অনুৰাধা কি হ'ল তোৰ উঠ উঠ অনুৰাধা উঠ অনুৰাধা অনুৰাধা প্ৰিয়ম আছানে অঁ আপুনি আহক বহক ইয়াতে কিবা কাৰণত আহিছিল তোমাৰ লগত ডাঙৰ কথা এটা আছে কি কথা প্ৰিয়ম মোৰ বহুত ডাঙৰ ভুল হৈ গ'লো কিন্তু কিয় মই এটা কথা আজি উপলব্ধি কৰিছোঁ প্ৰিয়ম সঁচা ভাল পোৱা কোনো ধনী দুখীয়ালৈ কথা নাথাকে আচলতে সঁচা ভাল পোৱা থাকিলে সেয়া দুখীয়াৰ মাজতো পোৱা যায় আৰু সেই মৰম ভাল পোৱা কেৱল তোমালোকৰ মাজতো পোৱা যায় একো নাই দিয়ক এইবোৰ সকলো ভাগ্য খেলা প্ৰিয়ম আজিৰ পৰা অনুৰাধাৰ সকলো দায়িত্ব তোমাৰ ওপৰত গতালোঁ তাইক ভালে ৰাখিবা কি সঁচাকে নে Hey